সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো আগন্তুক শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱক লৈ ব্যাপক উৎসাহ উদ্দীপনা। ৰঙিয়া পূব চিতাৰা দৌল মন্দিৰত অহা 23 মাৰ্চৰ পৰা 27 মাৰ্চলৈ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে। দৌল উৎসৱৰ কাৰ্যসূচী অনুসৰি ধৰ্মীয় পতাকা উত্তোলন, পানী তোলা, গোসাই লৈ নগৰ ভ্ৰমণৰ লগতে বিভিন্ন বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। শ্ৰদ্ধাৰ উত্তৰ ৰঙিয়াবাসী ৰাইজলৈ আমাৰ কমিটিৰ ফালৰ পৰা অহাকালি 23 মাৰ্চ 2024 পৰা 27 মাৰ্চ 2024 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি পূব চিতাৰা দৌল মহোৎসৱ উৎসৱটি আমি উদযাপন কৰিব ওলাইছোঁ। বৰ্ণাঢ্য কাৰ্যসূচীৰে 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ধৰ্মীয় বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে, পানী তোলা কাৰ্যসূচী আছে, আতচবাজি প্ৰদৰ্শন আছে, আমাৰ গোসাই লৈ নগৰ ভ্ৰমণ কাৰ্যসূচী আছে, সাংস্কৃতিক সন্ধিয়া আছে। প্ৰতিটো কাৰ্যসূচীতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আমি কমিটিৰ ফালৰ পৰা শ্ৰদ্ধাৰে কামনা কৰিলোঁ। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, K News 7।